ইউটিউবৰ ফাৰ্ষ্ট ইনকাম কিমান আছে? আপোনাৰ কি নাম? ডিম্পু দা, আপুনি ইউটিউব জাৰ্নিটো কেনেকৈ ষ্টাৰ্ট? আপুনিতো মানে বহুত জাগা ঘূৰি ফুৰিছে, আপোনাৰ কেতিয়াও ইচ্ছা নাযায় নে মা দেউতাক লগত লৈ যাব? কেলৰ চলোৱা মানুহজনৰ কিবা প্ৰব্লেম হ'ব নেকি? এইবিলাক সকলো কথা তাতে ভাবে, আমাৰ ইয়াতে এইবিলাক কমকৈ ভাবে, নিজৰটো বেছিকৈ ভাবে। হেল্ল' গাইজ, য়াছ লাইফৰ অন্য এটা ভিডিঅ' লৈ মই সেয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ময়ো আছোঁ। আৰু আপোনালোকে দেখিছে আজি মোৰ লগত কোন আছে? ডিম্পু বৰুৱা আছে, সকলোৰে চিনাকি নাম। ডিম্পু দা, আপুনি ইউটিউব জাৰ্নিটো কেনেকৈ ষ্টাৰ্ট কৰিছিল? বাপৰে, ডাইৰেক্ট কুৱেশ্যন। ডাইৰেক্ট কুৱেশ্যন। रहा नहीं जाता, तड़प ही ऐसी है ना। এনে আৰু ভিডিঅ' বনাই আছিলোঁ, এতিয়াও বনাই আছোঁ, এনেকৈ বনাই আছোঁ। ডিম্পু দা, আপুনিতো মানে বহুত জাগা ঘূৰি ফুৰিছে, আপোনাৰ কেতিয়াও ইচ্ছা নাযায় নে মা দেউতাক লগত লৈ যাব? যাওঁ, মা দেউতাকো লগত লৈ যাওঁ কেতিয়াবা, কিন্তু সেইটো মানে যোনদিনা লগত লৈ যায় সেইদিনা ভিডিঅ' বনোৱা নহয়, কাৰণ মই মানে কি আৰু অলপ পাৰ্চনেল টাইপৰ ভিডিঅ'বিলাক অলপ কমকৈ বনাওঁ। এইটোৱে ৰাস্তা না ভাই। এইটোৱে আপোনাৰ মানে বহুতেই নাজানে আপোনাৰ মা দেউতাৰ নাম। আমাৰ দেউতাৰ নাম পীতাম্বৰ বৰুৱা আৰু মাৰ নাম লতিকা বৰুৱা, কিন্তু যাই কোনফালে? এইবিলাকো দি দিবা। তাৰপিছত আপুনিতো মানে অসমৰ বাহিৰত বা বহুত ঠাই ঘূৰিছে, দেশ বিদেশ ঘূৰিছে, আপুনি সেইবোৰ দেশৰ লগত আমাৰ অসমখন মানে কম্পেয়াৰ কেনেকৈ কৰিব পাৰিব? মানে ধৰক সেনেকুৱা হ'ব লাগিছিল আমাৰ অসমখন, বা তেনেকুৱা কিবা আছে নেকি? সময়ৰ লগে লগে চব লাহে লাহে ডেভেলপে হৈ গৈ আছে, কিন্তু হ'লেও সেইবিলাক মানুহৰ থিংকিংটো অলপমান হাই, অলপ থিংকিংটো অলপ অ'পেন মাইণ্ডেড, সৰু সুৰা কথাত মাথা মাৰি নাথাকে বা বেলেগৰ কথাত মাথা নামাৰে, আৰু নিজে কেনেকৈ আগত যাব পাৰি সেইটোৱে। আৰু লগতে নিজে গাড়ী চলাই গৈ আছে, বেলেগৰ কিবা প্ৰব্লেম হৈছে নেকি, বা এটা কাষত এখন চাইকেল দি গৈ আছে, আমি চাইকেলৰ কাষেৰে যদি হঠাৎ যদি গাড়ীখন লৈ গুচি যাওঁ, চাইকেলৰ চলোৱা মানুহজনৰ কিবা প্ৰব্লেম হ'ব নেকি? এইবিলাক সকলো কথা তাতে ভাবে, আমাৰ ইয়াতে এইবিলাক কমকৈ ভাবে, নিজৰটো বেছিকৈ ভাবে। সেইটোৱে। আপোনাৰ ইউটিউবৰ ফাৰ্ষ্ট ইনকাম কিমান আছিল? পাই আছোঁ, আছিল কিবা 6,000 না 7,000। আগতে মানে ইউটিউবটো কেনেকুৱা আছিল, মানে খোলাৰ লগে লগে মনিটাইজ হৈ গৈছিল নে কিবা এটা নিৰ্দিষ্ট টাইম আছিল আগৰ পৰাই? আগৰ পৰাই আছিলে, কিন্তু এতিয়া অলপ বস্তু টাইমটো বেছি বাঢ়ি গ'ল, কিন্তু বস্তুটো আগৰ পৰাই আছিলে। এইফালে যায় নেকি?